वेलकम टू इरफान फ्रॉम आसाम मोर चेनेलটোত আহাৰ কাৰণে সকলোকে স্বাগতম জনালো। সো মই আপোনালোকৰ ওচৰত মানে কেইটামান কথা কম বুলি ভাবিছো। সো আপোনালোকে ভিডিঅ'টো আগলৈ সম্পূৰ্ণ চাই থাকিব। মানে কি কম ভাই, আমি দুখীয়া মানুহ হয়। সো হেনেকা আমি ধনীয় নহয়, কাৰণ মোৰ বেকগ্ৰাউণ্ড সিমান এটা ভাল নহয়। সো মামা অলপমান আপুনি চকুৱে মেলি চাবা, কাৰণ আমি দুখীয়া মানুহ হয়, দুখীয়া মানুহ চাবলৈ কোনো নাই। সেইকাৰণে কৈছোঁ অলপমান চাবা আমাক দেখি আমি কেনে পৰিস্থিতিত আছোঁ, আমি কি কৰি আছোঁ, আমি কি কৰি খাই আছোঁ। বৰ্তমান মানে আগতেতো মানুহে চব কাম কৰি খেতিও কৰিছিল, এতিয়া খেতি কৰিব লগাও নাই, কাৰণ মিচিং ওলিছে খেতি কৰা, ধান কটা মিচিং ওলছে, ৰোৱা মিচিং ওলছে। এতিয়া দুখীয়া কৰিব কি, চাকৰিও চিনি নাপায়, তাৰমানে কি মৰবা লাগব নেকি দুখীয়াই। চব ধনীকে যে আপোনালোকে চাই থাকে, অলপ গৰীবকো চাওঁ। গৰীবৰো দুনীয়া আছে, ধনী নহয়। আমিও মানে আগলৈ আগবাঢ়ি যাব, আমাৰো সপোন আছে। সেইকাৰণে কৈছোঁ অলপমান চাব। আৰু গোটেই অসমবাসীক কৈছোঁ মোৰ চেনেলটো যাতে আপোনালোকে আগুৱাই লৈ যায়, মই সেইটোৱে ৰাইজৰ ওচৰত কামনা কৰোঁ। ইৰফান ফ্ৰম আসাম, যোন ভাল লাগে ন ভিডিঅ'কেইটা, মানুহ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ জৰুৰ কৰিব। আৰু লগতে যোন মোৰ ভিডিঅ' বেয়া হয় না, তথাপিও কমেণ্ট বক্সত কৈ দিবা, আৰু যোন ভাল হয় ন তথাপিও কৈ দিবা। আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে মোক কমেণ্ট বক্সত কৈ দিবা, মই বনাব চেষ্টা কৰিম। আৰু যোন নোৱাৰোঁ না তেনেহ'লেও মই চেষ্টা কৰিম। আৰু এনে কৈছে যে কষ্টৰ ফল সদায় মিঠা, সেইটো সঁচা কথা। মই কষ্ট কৰি থাকিম, মই নৰালৈকে মই কষ্ট কৰি থাকিম, কাৰণ মোৰো সপোন আছে বহুত ডাঙৰ ডাঙৰ। মোৰো মা আছে, সিমান মোৰ বেকগ্ৰাউণ্ড এটা ভাল নহয়। মই মানে বহুত আগলৈ যাই কিনে গোটেই দুনীয়াখন চাব খুজোঁ, কাৰণ এতিয়া গৰীব, মোৰ হাতত টকা নাই, মোৰ হাতত গাড়ী নাই, একো নাই, মই কি হিচাপে হেৰি কৰিম। সেইকাৰণে ৰাইজবাসীসকল মোক অলপমান চাপৰ্ট কৰক আপোনালোকে। আপোনালোকৰ চবৰ ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো আগুৱাই লৈ যায়, আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক জৰুৰ কৰিব। ইৰফান ফ্ৰম আসাম, ধন্যবাদ।